বন্ধুসকল, ৰং চেনেলত সম্প্ৰচাৰ হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ মল্লিকা প্ৰকৃততে কোন জানেনে? তেখেতৰ প্ৰকৃত নাম হৈছে দেবিকা প্ৰিয়ম। দেবিকা প্ৰিয়মৰ ঘৰ হৈছে দৰং জিলাৰ মঙলদৈত। মডেলিঙৰ জৰিয়তে অভিনয় জগতত খোজ দিয়া দেবিকাৰ প্ৰথমখন ধাৰাবাহিক হৈছে বকুলতলৰ আদালত। তেখেতৰ প্ৰথমখন বোলছবি হৈছে যি গল্পৰ শেষ নাই। ইয়াৰ পিছত চিয়াহী ৰং বোলছবি, চুটি ছবি শিপাতো তেখেতক দেখা যায়। দেবিকা প্ৰিয়মে কেইবাটাও অসমীয়া ভিডিঅ' গীতত অভিনয় কৰিছে। বন্ধুসকল, দেবিকা প্ৰিয়মৰ বিষয়ে জানি আপোনালোকৰ কেনে লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব।